পৰম পূজনীয় ৰাইজ, সাংবাদিক বন্ধুসকল, আজিৰ পৰা আৰু 10 দিনমানৰ পাছত আমাৰ হাতলৈ এটা ক্ষমতা আহিছে যে আমি যিখিনি ৰাইজে বিভিন্ন সমস্যাৰ যন্ত্ৰণাত ভুক্তভোগী হৈ আছো, সেই সমস্যাবিলাকৰ পৰা মুক্তি বিচাৰি আমি আমাৰ যিটো অধিকাৰ, সেই অধিকাৰৰ জৰিয়তে আমাৰ নিজৰ ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰোঁ। অসমৰ মানুহে 14 চনৰ পৰা এটা শ্লোগান দিছিল যে আমাৰ পৰিৱৰ্তন লাগে, আৰু পৰিৱৰ্তনৰ আশাত আমি তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰখন ৰাইজে বদলাইছিলে। সেই পৰিৱৰ্তনৰ লক্ষ্য কি আছিলে, আৰু সেই লক্ষ্যত বিজেপিয়ে যোৱা 10টা বছৰে আমাক উপনীত কৰাব পাৰিলে নে নাই পৰা, আমি সেই কথাখিনি এই ইলেকশ্যনৰ সময়ত আলোচনা কৰিব লাগিব। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যাতে আচল কথাবিলাক ইলেকশ্যনত আলোচনা নহয়, তাৰ কাৰণে তেখেতে কিছুমান ভোট কৌশল ৰচনা কৰিছে। দিল্লী কৰবাত এজন দুজন কংগ্ৰেছ মানুহ বিজেপিত জইন কৰাই পেলাই ৰাইজক মূল কথাবিলাকৰ পৰা ৰাইজৰ মনটো ভালৰি পেলাই নিব বিচাৰিছে। কাৰণ অসমৰ মানুহে জানে যে অসমত বা উজনি অসমত যদি বিজেপিক প্ৰতিহত কৰিবলৈ হয়, কংগ্ৰেছ দলৰ বিকল্প বেলেগ কোনো নাই। আজি কাজিৰঙা সমষ্টিৰ মানুহে যদি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বিচাৰে, নিবনুৱা সমস্যাৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ কৰিব বিচাৰো, চিএ ঢাকাখন জাপি দিয়াৰ কাৰণে যদি আমি প্ৰতিবাদ কৰিব বিচাৰো, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নোপোৱাৰ কাৰণে যদি আমি প্ৰতিবাদ কৰিব বিচাৰো, 6 জনগোষ্ঠীক জনজাতি নিদিয়াৰ কাৰণে যদি আমি প্ৰতিবাদ কৰিব বিচাৰো, তেতিয়া আমাৰ প্ৰতিবাদৰ মূল অস্ত্ৰ হ'ব 2 জাতিক আমি নিৰ্বাচন কৰি দিয়াটো। কাৰণ বিজেপিয়ে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। গণতান্ত্ৰিক আন্দোলনৰ ভাষা বিজেপিয়ে বুজি পোৱা হলে আজি অংগনাবাদীসকলে ৰাজপথত আন্দোলন কৰি থাকিবলগীয়া নহলহেঁতেন। আজি আশা কৰ্মীসকলে বছৰৰ পাছত বছৰ আন্দোলন কৰি থাকিলে, বিজেপিয়ে গুৰুত্ব নিদিলে। আমাৰ ৰান্ধনীসকলে পেটত গামোচা বান্ধি পেলাই কাম কৰি থাকিলে, আন্দোলন কৰি থাকিলে, বিজেপিয়ে গুৰুত্ব নিদিলে। পেটৰ বিচাৰৰ চাকৰি নিয়মীয়া নহল, গাঁওবিলাকত চাকৰিৰ পৰা খেদাই দিয়া হল, কম্পিউটাৰ টিচাৰৰ চাকৰি নিয়মীয়া নহল, ভেঞ্চাৰ স্কুলবিলাক ভেঞ্চাৰ হৈ থাকি গল। আজি তেওঁলোকৰ কথাত বিজেপিয়ে গুৰুত্ব নিদিয়ে। খেতিয়কৰ উৎপাদন দুগুণ কৰিম বুলি কৈছে, শ্ৰমিকৰ উৎপাদন দুগুণ কৰিম বুলি কৈছে। ইয়াত বহি থকা কোনোবা এজন মানুহে কব পাৰিবনে যে বিজেপিৰ 10 বছৰীয়া শাসনকালত আমাৰ কাৰোবাৰ ঘৰত উপাৰ্জন বৃদ্ধি পাইছে বুলি? আমাৰ উপাৰ্জন বৃদ্ধি নাপালে। কিন্তু বিজেপিয়ে এই কথাবিলাক তল পেলাই কেৱল হিন্দু মুছলিম কংগ্ৰেছ নাইকিয়া হৈ যাব, আমুক কংগ্ৰেছ হৈ যাব, অকল সেই ধৰণৰ সস্তীয়া অদৰকাৰী যিবিলাক অলাগতীয়াল কথা, সেই অলাগতীয়াল কথা যিবিলাক কথাৰ লগত অসমীয়া জাতিৰ জীৱন ধাৰণ, জাতিৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ কোনো কথা, যিবিলাক অলাগতীয়াল অদৰকাৰী বেমেৰিবাদ কথা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ এই নিৰ্বাচনটোত ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। ৰাইজ মই কেৱল কাজিৰঙাতে নহয়, সমগ্ৰ উজনি অসমৰ মানুহক মই ডেইলি 4-5খন মিটিঙত মই বিভিন্ন জেগাত বহি কথা পাতিছো। মানুহৰ মনত ক্ষোভ আছে, মানুহৰ মনত খং আছে, কিন্তু মানুহ বিজেপি মিটিঙলৈ কিয় গৈ আছে? মই শুনিছিলো নগাঁৱত লগ পাওঁতে, ঢাকৰ ওচৰত মোৰ লগত কেইটা আছিলে নগাঁৱত, মই শুনিছিলো যে আপোনালোকে বিজেপিৰ মিটিঙলৈ কেলৈ গৈছে? তেতিয়া মোক কলে যে আমাক ৰাতিপুৱাই ধমকি দিয়ে
যে বিজেপি মিটিংলৈ নগ'লে অৰুণোদয় কাটি দিম, আঁচনি কাটি দিম। আমি সেইকাৰণে গাটো দেখুৱাবলৈ গৈছো, ভোট দিওঁতে কোনেও নেদেখে, ভোটটো আমি মনে মনে কংগ্ৰেছকে দিম, এই বুলি মোক বিজেপি মিটিংলৈ যোৱা উল্লেখ কৰিছে। সেইকাৰণে ৰাজপথত এই যি 19 তাৰিখ, এই 19 তাৰিখ ৰজনা টিংগীৰ ব্যক্তিগত জীৱনৰ ভাগ্য ৰেখাৰ কথা নহয়। ৰজনা টিংগী এমএলএ আছিলে, আমাৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা, তেওঁ পালেও নেপালেও ৰাইজৰ কাৰণে সদায় কাম কৰি আছে। আমাৰ দলটোৰ লগত নিৰবিচ্ছিন্নভাৱে আজি বছৰৰ পাছত বছৰ ৰজনা টিংগীয়ে কাম কৰি আছে, কাম কৰি থাকিব। কিন্তু যিবিলাক কথাৰ কাৰণে আমি বিজেপিক ভোট দিছিলো, আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে বছৰত 5 লাখকে চাকৰি দিব, 25 লাখ যুৱক যুৱতীক চাকৰি দিব। ৰাইজ কৈছিল নাই কওক? আজি কেইটা ল'ৰা ছোৱালীয়ে চাকৰি পালে? আজি যদি এনেকে মিছা কথাৰে কেৱল চলিবলৈ হয়, আমাৰ ভৱিষ্যত কি হ'ব? কথা শুনিলে বিজেপিয়ে কয় 1200 টকা অৰুণোদয় দিছো নহয়, 5 কেজি চাউল দিছো নহয়, 1200 টকা অৰুণোদয় দিছে। গেছ চিলিণ্ডাৰৰ দাম কিমান? প্ৰথমতে কয় ফ্ৰী গেছ দিছো, ফ্ৰী গেছ উজ্বলা দিছো, কৈছে নাই? ফ্ৰী গেছ উজ্বলা দিছো। এতিয়া উজ্বলা গৈ পেলাই নজ্বলা হ'ল, এতিয়া উজ্বলা গৈ নজ্বলা হ'ল। আপুনি চিন্তা কৰিব, এফালে 1200 টকা দিয়ে, এফালে দালিৰ দাম দুগুণ হ'ল, আলু গুটিৰ দাম বাঢ়ি গ'ল, পিঁয়াজৰ দাম বাঢ়ি গ'ল, চেনিৰ দাম বাঢ়ি গ'ল, মিঠাতেলৰ দাম বাঢ়ি গ'ল, কেঁচি তেলৰ দাম বাঢ়ি গ'ল, ডিজেল পেট্ৰলৰ দাম বাঢ়ি গ'ল, গাড়ী ভাড়া বাঢ়ি গ'ল। এই পৰিস্থিতিৰ মাজত 1200 টকা পইচা 5 কেজি চাউলে এটা পৰিয়াল চলিব পাৰিব নেকি? ইলেক্ট্ৰিচিটি বিল আমি কংগ্ৰেছ য'ত য'ত শাসনত আছো, আমি সাধাৰণ মানুহক 200 ইউনিট বিজুলী বাতি ফ্ৰীকে দি আছো। আমি কংগ্ৰেছক সিদ্ধান্ত লৈছো যে আমি যেতিয়া ক্ষমতালৈ আহিম, আমি প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে আমিও অসমৰ সাধাৰণ মহিলাক আমি 2500 টকাকে দিম। আমি জাত পাত নাযাওঁ, ধৰ্ম পাত নাযাওঁ, আমিও দিম বুলি কৈছো। আমি গেছ চিলিণ্ডাৰ 500 টকা দি আছো কৰ্ণাটকত, তেলেংগানাত আমি 500 টকা চিলিণ্ডাৰ দিছো, ৰাজস্থানত আমাৰ চৰকাৰ থাকোতে আমি 500 টকা চিলিণ্ডাৰ দিছিলো। কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব নোৱাৰে? কিয় দিব নোৱাৰে? আজি অসমত আমি পেট্ৰল উৎপাদন কৰো, পেট্ৰল আছে আমাৰ মাটিৰ তলত, আমি পেট্ৰল ডিজেলৰ মালিক হয় অসম। আমি চাহপাত, যাক আমি পনীয়া ফুল বুলি কওঁ, আজি চাহপাত গোটেই বিশ্ববাসীয়ে খুৱাব পাৰে। আজি আমাৰ বাঁহ গছৰ কাৰণে গোটেই উজনি অসমে নিজৰ ঘৰখন চলাব পাৰিছিলে। আজি বাঁহৰ মূল্য নাইকিয়া হ'ল, এই বাঁহৰ মূল্য নাইকিয়া হ'ল, বাঁহৰ বজাৰ নাইকিয়া হ'ল। কাৰণ জাগিৰোডৰ পেপাৰ মিল, শিলচৰৰ পেপাৰ মিল বিজেপিয়ে বিক্ৰী কৰি দিলে, বিজেপিয়ে বিক্ৰী কৰি দিলে। কংগ্ৰেছৰ দিনত আমি অহা প্ৰত্যেকটো সম্পদ, এটা সম্পদ আজি বিজেপিয়ে বিক্ৰী কৰা আৰম্ভ কৰিছে। এইফালে আহিলে কব মিয়া ভোট নালাগে, এইফালে আহিলে কব মিয়া বিজেপিয়ে ভাল নাপায়। যেতিয়া ৰাজ্যসভাৰ ইলেকশ্যন আহে, যেতিয়া ৰাষ্ট্ৰপতিৰ ইলেকশ্যন আহে, তেতিয়া বিজেপি এমএলএ বিলাক গৈ বদৰ দিনাজপুৰত ভৰিত কৰে, ভোট বিচাৰি পেলাই। আপোনালোকে টিভিত দেখিছে। এইফালে আহিলে মিয়া ভোট নালাগে বুলি কয়, ৰাষ্ট্ৰপতি ইলেকশ্যন, ৰাজ্যসভা ইলেকশ্যনত গৈ বদৰ দিনাজপুৰত ভৰিত বাগৰি ফুৰে, মিয়া ভোট লাগে বুলি কৈছে। এই দুমুখীয়া নীতি, এই দুটলীয়া নীতি, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। আৰু প্ৰতিবাদ কৰিবলৈ আপুনি ৰাজপথত যাব নোৱাৰে। অসম চুক্তিক হত্যা কৰিবৰ কাৰণে যেতিয়া বিজেপিয়ে আমাৰ জাতিৰ মূৰৰ ওপৰত কাঁড়খন জাপি দিছিলে, তেতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ গৈছিলে। বিনিময়ত আমি কি পালো? চাম ষ্টাফৰ্ড, দ্বিজেন্দ্ৰ পাংগিং,
দীপাঞ্জন দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম 5জন শ্বহীদ হ'ল। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ, যে 19 তাৰিখ ৰোজ নাতিৰ নিৰ্বাচন নহয়, 19 তাৰিখ কংগ্ৰেছ জিকিবনে হাৰিব ডাঙৰ কথা নহয়। 19 তাৰিখে অসমীয়া জাতি জিকিবনে হাৰিব, অসমীয়া জিকিবনে বিজেপি জিকিব। অসমীয়া জাতিৰ প্ৰতি যি প্ৰতাৰণা বিজেপিয়ে কৰিছে, অসমীয়া জাতি কি কৈছিল অমিত শ্বাহ ডাঙৰীয়া আজি অসমলৈ আহিছে। এই অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে পাৰ্লিয়ামেণ্টত কৈছিলে অমিত শ্বাহ ডাঙৰীয়াই যে धूम के 40 लाख घुसपैठे को हमने निकाल दिया राष्ट्रीय सेना आयोग। অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যিদিনাখন NRC ডাক পাব্লিছ হৈছিলে যে আমি 40 লাখ বিদেশী অসমত আমি বিচাৰি উলিয়ালো আৰু এইবিলাক আমি বাহিৰলৈ পঠিয়াই দিম। আজি অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মানুহক উত্তৰ দিব লাগিব যে যি বিদেশীক আপোনালোকে বিজেপি আহিলে বহিষ্কাৰ কৰিম বুলি কৈছে, আপোনালোকে 10 বছৰত মাত্ৰ 2জন বিদেশী বহিষ্কাৰ কৰিছে। ইমান ডাঙৰ প্ৰতাৰণা কৰাৰ পিছত অসমীয়া মানুহে বিজেপি কিয় ভোট দিব, সেই প্ৰশ্নৰ উত্তৰ অমিত শ্বাহ ডাঙৰীয়াই অসমত ঠিক হৈ যাব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 17 তাৰিখে বিজেপি আহিব, 16 তাৰিখে বিজেপি আহিব, 17 তাৰিখে ত্ৰিপুৰা বাঢ়িব, 17 তাৰিখে বিদেশী যাবগে। আজি কি হ'ল? সেইকাৰণে আইনমাতৃসকল মই দেখিছো হয়তো ৰোজনাথ তিৰ্কীক আমি কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ কাৰণে মই আগতো আহোঁতে দেখিছো মিটিং বিলাকত মহিলাৰ সংখ্যা বেছি হৈছে। মই দেখিছো গোটেই কাজিৰঙাত গৈছো, মই ভুজালৈ যাওঁতে দেখিছো, আমাৰ কিমান খুমটাইত দেখিছো, আমি দেখিছো যে আমাৰ সভাবিলাকত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। সঁচা কথা, ৰোজনাথ তিৰ্কী ডাঙৰীয়ানী যিদিনা সংসদৰ মজিয়াত গৈ থিয় হ'ব, অসমীয়া নাৰী, অসমীয়া জীয়ৰীৰ আত্মসন্মান ছবি মাৰাৰ সাহস বৃদ্ধি পাব। সাধাৰণ ঘৰত এজনী সাধাৰণ ছোৱালী আমাৰ লাখ লাখ মানুহৰ প্ৰতিনিধি হৈ যেতিয়া সংসদলৈ যাব আৰু ৰোজনাথ তিৰ্কীৰ সাংসদ হ'বৰ কাৰণে যিখিনি যোগ্যতা লাগে, ভাষা জ্ঞান, ৰাজনৈতিক জ্ঞান, সামাজিক জ্ঞান, প্ৰশাসনিক জ্ঞান, যিখিনি দক্ষতা লাগে সেইখিনি দক্ষতা ৰোজনাৰ আছে। গোটেই অসমৰ মানুহে কৈছে, অসমৰ সংবাদ মাধ্যমৰ মানুহে মোক কৈছে যে আপোনালোকৰ প্ৰাৰ্থী তালিকাখন বৰ ভাল হৈছে, আপোনালোকৰ প্ৰাৰ্থী বাছনি এবাৰ ভাল হৈছে, এই বুলি গোটেই অসমৰ মানুহে মোক কৈছে। আৰু প্ৰাৰ্থী বাছনি ভাল হোৱা মানে ৰাইজৰ চিন্তা চৰ্চা, ৰাইজৰ পচন্দ, ৰাইজৰ খন আৰু আদেশ অনুভূতি সংসদৰ মজিয়াত শক্তিশালীভাৱে পৰিণত কৰিব মানুহক আমি এবাৰ আগবঢ়াই দিব বিচাৰিছো। মই আইনমাতৃসকলক অনুৰোধ কৰিম, কোনো প্ৰাৰ্থীয়ে গোটেই সমষ্টিটোৰ গাঁৱে গাঁৱে গৈ চুবুৰীয়ে গৈ নিৰ্বাচন প্ৰচাৰ চলোৱা সম্ভৱ নহয়। আজি চ'তমহীয়া এই ভৰ দুপৰীয়া গৰমত বিহুলৈ আৰু মাত্ৰ এসপ্তাহ আছে, এনেকুৱা সময়ত আপোনালোকে যে ৰোজনাক আশীৰ্বাদ দিবৰ কাৰণে আহি পেলাই সমবেত হৈছে, মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাম যে আপোনালোকে বিহুৰ আশে পাশে, বিহুৰ মাজতো আমাৰ এই নিজৰ ছোৱালী বুলি ভাবি, নিজৰ জীয়ৰী বুলি ভাবি, নিজৰ ভনী বুলি ভাবি আপোনালোকে ৰোজনাক দিল্লীলৈ পঠিয়াবৰ কাৰণে আপোনালোকৰ অমৈ ইষ্ট কুটুম, বন্ধু বান্ধৱ, গঞা চুবুৰীয়া সকলোকে কৈ আপোনালোকে হাতৰ চেনত 19 তাৰিখে ভোট দিয়াবৰ কাৰণে এখন ভোট দিব বুলি মই সকলোকে অনুৰোধ জনাইছো। ৰাইজসকল, আমাৰ শাস্ত্ৰ যদি আপুনি অধ্যয়ন কৰিছে দেখিব, তাহানিৰ পৰা মহাদেৱ শিৱ কাষত পাৰ্বতী বহাই লয়, হয় নে নহয়? মহাদেৱ শিৱয়ো কাষত পাৰ্বতীক ৰাখিছিল। আমাৰ শাস্ত্ৰ মতে ধনৰ অধিষ্ঠাত্ৰী দেৱী কোন? লক্ষী, মহিলা। শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী কোন? সৰস্বতী। আপুনি চাব
আমাৰ যেতিয়া মহিষাসুৰৰ অত্যাচাৰ বাঢ়িছিলে, মহিষাসুৰক বধ কৰিবলৈ সন্মুখলৈ আহিবলগীয়া হৈছিলে দুৰ্গা, কালী মা আগলৈ আহিবলগীয়া হৈছিলে। আজি অসমৰ মহিলাসকলৰ ক্ষেত্ৰতো বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু অত্যাচাৰ বিজেপিয়ে কৰি আছে। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া আহিছিলে, গোটেই উজনি অসমৰ মহিলাসকলে ৰাহুল গান্ধী ডাঙৰীয়া লগ পোৱাৰ কথা আছিলে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে ৰাহুল গান্ধী মিটিঙত যাব নালাগে, আমাৰ মিটিঙলৈ আৰু লাখপতি বনাই দিম। কৈছিলে নাই কয় লাখপতি বনাম বুলি? ইয়াৰ কোন কোন লাখপতি হাতত লাগি দিয়কচোন। লাখপতি বাইদেউ নাম দিলে। আজি গাঁৱলৈ গৈ পেলাই খবৰ ল'ব কাৰ গাঁৱত কেইজনী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাখপতি বনালে। 19 তাৰিখৰ আগতে যদি লাখপতি বনায় তেতিয়া বাৰু যি কৰে কৰিব। যদি 19 তাৰিখৰ আগতে লাখপতি নবনায়, বিজেপিৰ চিম্বল হৈছে পদুম ফুল, আমাৰ কেন্দ্ৰীয়ৰ নাম ৰোজ, ৰোজ দুই নামৰে গোলাপ ফুল, পদুম ফুল বাদ দি গোলাপ ফুল লৈ ল'ব। তাক লাখপতি বনাম বুলি কৈছিলে। ইয়াৰ আগতে কি কৈছিলে? ইয়াৰ আগৰ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে গাভৰু ছোৱালী বিয়া তাৰিখ ঠিক হোৱাৰ লগে লগে, বিয়াৰ চিঠিখন জমা দিয়াৰ লগে লগে 1 তোলা সোণ দিব। যোৱা 10 বছৰৰ ভিতৰত বিয়া হোৱা কোন কোন আছে নিজে হিচাপ কৰিলে হ'ল। কোন কৈছিলে নাই কওক? এইফালে বাইদেউ হাঁহি আছে, পাইছিলে দেখোন 1 তোলা। না পাইছিলে যদি কওক, কিন্তু কৈছিলে নাই কওক? কৈছিলে নাই যে বিয়া পাতিলে অসমীয়া ছোৱালীক 1 তোলা সোণ দিব। এতিয়া 1 তোলা সোণৰ দাম 45,000 টকা। 45,000 টকা দিম বুলি কৈ ঠগিলে আপুনি গাঁৱৰ মানুহলৈ সোধাই আহিবনে? আপোনাৰ যদি চুবুৰী কোনোবাই 45,000 আপোনাৰ পৰা ধাৰলৈ লৈ পেলাই আপোনাক যদি ঠগে, আপুনি সোধাই আহিবনে নোৱাৰে? অসমৰ মুখ্যমন্ত্ৰীয়েতো যোৱা 10 বছৰত বিয়া হোৱা প্ৰত্যেকজনী ছোৱালীকে ঠগিলে 1 তোলা সোণ দিম বুলি কৈ, আৰু এতিয়া 1 তোলা সোণটো গ'ল। এতিয়া কৈছে লাখপতি বাইদেউ বনাই দিম। 19 তাৰিখৰ আগত যদি লাখপতি নবনায় আৰু অহা 19 বছৰ লাখপতি নবনায়, এই যে প্ৰলোভন দিয়া, প্ৰতাৰণা কৰা, এই মানুহবিলাকক আমি চিনি পোৱা আৰু এই মানুহবিলাকৰ বিৰুদ্ধে সিদ্ধান্ত লোৱাৰ সময় হৈছে 19 এপ্ৰিল। মই বহুত দীঘলীয়াকে নকওঁ, এইফালে চাহ বিচাৰি পেলাই অলপ টাইম আহিলে, সেইফালে ৰাইজক মই দেখিছো আজিকালি আমাৰ অসমীয়া নবৌ খুৰীদেউহঁতে উৰণি বেছি নলয়। আজি ৰ'দৰ ভঙামতে উৰণিখন লৈছে, এনেই নলয় আজিকালি, ল'বলৈ টান পায়। আজি বহুত দিনৰ মূৰত মই দেখিছো যে আমাৰ নবৌহঁতে অলপ উৰণি বনা আৰম্ভ কৰিছে। কিন্তু এষাৰ কথা মই কৈছো, এই ৰ'দতকৈও, এই চৈতমহীয়াৰ ৰ'দতকৈও আমাৰ ভিতৰখন কিন্তু বেছিকে জ্বলি আছে। আমাৰ জাতিটোৰ আপোনালোকে ভাবকচোন, পাকঘৰখনত আপুনি যেতিয়া সোমাই দালি টেমাটো খালী দেখে, পিঁয়াজৰ টেমাটো খালী দেখে, আপুনি মানুহজনক ক'বলৈ সাহস গোটাব নোৱাৰে। আমাৰ গাঁৱৰ প্ৰায়বিলাক বয়সস্থ মানুহক মই দেখা পাইছো নিজৰ কপালৰ শিৰবিলাক লাহে লাহে থুপ খাই যাবলৈ আৰম্ভ কৰিছে। কপালৰ শিৰবিলাক মতা মানুহবিলাকৰ থুপ খাই আহিছে। চিন্তাই হেঁচা মাৰি ধৰিছে, ল'ৰা ছোৱালীক ফিজ দিবনে, ল'ৰা ছোৱালীক কিতাপ কিনি দিবনে, পাকঘৰৰ বজাৰ কৰি দিবনে, নে দৰৱ কিনি পেলাই নিজে বেমাৰ পাতিব। দৰৱৰ দাম 4 গুণ বাঢ়িল, লাইটৰ দাম 3 গুণ বাঢ়িল, চব বস্তুৰ দাম বঢ়াই দি পেলাই 1200 টকাৰ 5 কেজি চাউল দি এই বিজেপি চৰকাৰ চলি আছে। সেইকাৰণে নলবাৰীৰ ফালে গান এটা ওলাইছে, নলবাৰীৰ ফালে এটা গান ওলাইছে, আমাৰ যে মামা মামা বুলি কয়, এই মামাৰ সম্পৰ্কত এটা গান ওলাইছে। কি বুলি? কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি, বেলচা মাৰি দিছা। টকা 1200, 5 কেজি চাউল আৰু বাকী চবতে বেলচা মাৰি মাৰি আপোনাৰ দি শেষ কৰি দিছে। সেইকাৰণে আমি
রাহুল গান্ধী নামের নেতৃত্বত আমি 5টা ন্যায় সম্পর্কের আয়োজন কৰিছো। কি ধৰণে মহিলাসকলক আমি আগুৱাই দিম, কি ধৰণে খেতিয়কসকলক আমি আগুৱাই দিম। 30 লাখ চাকৰি চৰকাৰৰ ঘৰত খালী হৈ পৰি আছে। আমাৰ ভাৰতত আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি সেই চাকৰি আমাৰ দেশৰ যুৱ প্ৰজন্মক দিম বুলি কৈছো। আমি কৰ্ণাটকত তাক মহালক্ষ্মী বুলি কওঁ, আমি অসমত নলক্ষ্মী নামেৰে আমি 2500 টকা প্ৰতিৰ মাহত আমি 9 তাৰিখে দিবৰ কাৰণে সিদ্ধান্ত লৈছো। এই গোটেই কামবিলাক যিবিলাক আমাৰ যোজনা ব্যক্তিয়ে কৰে, যিবিলাক ঘাটৰ চাৰে কৰে, এই কামবিলাক কৰিবলৈ হলে আমাৰ যিটো শক্তি, এই শক্তি পাবলৈ হলে আমি দেশৰ প্ৰধানমন্ত্ৰীজন পাতি ল'ব লাগিব। আৰু প্ৰধানমন্ত্ৰী যদি আমি পাতিবলৈ হয়, আমি দেশৰ 26টা ৰাজনৈতিক দল গোট খাইছো। বিহাৰত আমি জিকিম, উত্তৰ প্ৰদেশত জিকিম, তামিলনাডুত জিকিম, কৰ্ণাটকত জিকিম, তেলেংগানাত জিকিম, হিমাচলত জিকিম, এনেকে চাৰিওফালে কালি এখন লিষ্ট ওলাইছে RSSৰ নিজৰ লিষ্ট যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা প্ৰাৰ্থীবিলাকে মিলি অহা 4 জুনৰ পিছত চৰকাৰ গঠন কৰিব। সেই চৰকাৰখন বনাবৰ কাৰণে, প্ৰধানমন্ত্ৰীজন বাছনি কৰিবৰ কাৰণে আমাক 272 জন MP লাগিব। আৰু সেই 272 জনৰ মাজত আমি আমাৰ যোজনা তিৰ্কিকো নি পেলাই থিয় কৰাব পাৰিব লাগিব। আৰু যেতিয়া যোজনা তিৰ্কি দেশৰ প্ৰধানমন্ত্ৰী বাছনি কৰা সাংসদসকলৰ মাজত থিয় হ'ব, আমি সব আপোনা আপুনি চৰকাৰৰ অংশীদাৰ হৈ যাম। আমি চৰকাৰৰ পৰা মানুহ হৈ যাম। আৰু তেতিয়া আমাৰ সমস্যাবিলাক, আমাৰ চিন্তাবিলাক লাহে লাহে কমি যাব। ৰাইজসকল মই নককে দীঘলীয়াকৈ কৈ আছো। মই সকলোকে পুনৰ অনুৰোধ জনাইছো। মই গোলাপ শইকীয়া ডাঙৰীয়া, আমাৰ বিন্দুপন শইকীয়া ডাঙৰীয়া, আমাৰ অল বিৰোধী দলৰ নেতাসকলক, আমাৰ ব্লকৰ জিলাৰ সকলোকে মই হাত জোৰ কৰি অনুৰোধ জনাইছো। এইখন যুঁজত যোজনা তিৰ্কিৰ যুঁজ বুলি নেভাবিব। এইখন যুঁজ অসমীয়াৰ জাতীয় স্বাৰ্থত, খেতিয়কৰ স্বাৰ্থত, শ্ৰমিকৰ স্বাৰ্থত, যুৱকৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত, জাতি উপজাতি সকলোৰে স্বাৰ্থত, জনজাতি সকলোৰে স্বাৰ্থত আমি সকলোৱে একেমুঠে একেলগে কংগ্ৰেছৰে হাতখন আমি শক্তিশালী কৰিব লাগিব। যেতিয়া হাত দুৰ্বল হৈছে, গাঁৱৰ মানুহ দুৰ্বল হৈছে, যেতিয়া হাতখন দুৰ্বল হৈছে, খেতিয়ক দুৰ্বল হৈছে, মহিলা দুৰ্বল হৈছে, যেতিয়া হাত শক্তিশালী হ'ব, অসমীয়া জাতি শক্তিশালী হ'ব, অসমৰ মানুহ শক্তিশালী হ'ব, অসমৰ ভৱিষ্যত শক্তিশালী হ'ব। এইখিনিকে কামনা কৰি মই যোজনা তিৰ্কি 19 তাৰিখে আপোনাৰ সকলোৱে দহুবন কাটি কৰি, ৰ'দ বৰষুণ কাটি কৰি ঘৰৰ পৰা ওলাই গৈ হাতৰ সীমাত ভোট দিব বুলি সৰুলৈ নিবেদন জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম। ধন্যবাদ মাননীয় সভাপতি মহোদয়। আপোনাৰ উত্তপ্ত ভাষণে আমাৰ কংগ্ৰেছ কৰ্মীসকলক মনোবল বৃদ্ধি কৰিব। এতিয়া আমাৰ মাজত 3জন আমাৰ মণ্ডল সভাপতিক সম্বৰ্ধনা জনাব আমাৰ প্ৰাৰ্থী ৰৌচনীয়া তিৰ্কি ডাঙৰীয়ানী। আমাৰ মাজত উপস্থিত আছে তিতাবৰ সমষ্টি আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ভাষণ প্ৰদান কৰিব। নমস্কাৰ। আমাৰ চাহ বাগানৰ বহুতো শ্ৰমিক ৰাইজ আছে, সবাইকে জোহার। আমার আজি কাজিৰঙা সমষ্টিৰ আমাৰ বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা মনোনীত প্ৰাৰ্থী ৰজনীনা তিৰ্কি বাইদেউৰ নিৰ্বাচনী প্ৰচাৰত এই সভাত সভাপতিত্ব কৰা সন্মানীয় গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীযুত গোলাপ শইকীয়া, একাধিক্ৰমে মই কৈ গৈছো আমাৰ মাজত
এইমাত্ৰ খুব সুন্দৰ ভাষণ মনোগ্ৰাহী আমাক ভাষণ দিয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰো অতি শ্ৰদ্ধাৰ প্ৰবীণ কংগ্ৰেছী নেতা, একালৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কমল সিং হাগৰ ডাঙৰীয়া, আমাৰ অন্য এগৰাকী জ্যেষ্ঠ নেতা শ্ৰীযুত প্ৰদীপ সাগৰীয়া ডাঙৰীয়া, নৃপেন ঠাকুৰীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক